কণ্টেষ্ট উন্নত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ সমৰ্থিত বিপুলৰ মনোনীত প্ৰাৰ্থী নিৰ্বাচনৰ লগত আৰু এই নিৰ্বাচনত BPF বিজেপিৰ যি সাম্প্ৰদায়িক মিত্ৰজোঁট এই মিত্ৰজোঁট শোচনীয়ভাৱে পৰাজয় হ'ব। অসমৰ মানুহে তথা BTDৰ মানুহে ঘৃণাৰ ৰাজনীতি নিবিচাৰে, বিভাজনৰ ৰাজনীতিক কোনেও সমৰ্থন নকৰে আৰু এই অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত BTD চুক্তিৰ পুনৰীক্ষণ বিচাৰোঁ আৰু তাৰ পৰৱৰ্তী সময়ত যিখন ষষ্ঠ অনুচ্ছেদ সংশোধনী আইন তাৰ আমি সংশোধন বিচাৰোঁ। তাৰ সংশোধনীৰ যোগেদি BTD অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ, সম মৰ্যাদা আৰু সকলো জাতি জনগোষ্ঠীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আমি সুনিশ্চিত কৰিব লাগিব। নেক্সট টাইম প্ৰতিনিধি কোন হ'ব আপোনাৰ? নেক্সট প্ৰতিনিধি কোন হ'ব? কণ্টেষ্ট হ'ব ইউজি ব্ৰহ্মৰ লগত আৰু BPF থাৰ্ড পজিশ্যন পাব। হীৰা হৰণে এই নিৰ্বাচনৰ কোনো ফেক্টৰ নহয়। মূল ইছ্যুটো আপোনাৰ কি হয়? মূল ইছ্যুটো কি হয়? মূল ইছ্যুটো শান্তি প্ৰতিষ্ঠা।